হাই গুড মৰ্ণিং। মই মনো আকৌ নতুন এটা ব্লগ লৈ আশা কৰোঁ সকলো ভালে আছে। এতিয়া ৰাতিপুৱা সময় হৈছে আৰু মই দি আছোঁ ঝাৰু, আৰু বেটা বেটি হাজবেণ্ড শুই আছে, তাৰপিছত মই এইফালে ঝাৰু দি আছোঁ। মোৰ ঘৰ মোচা হৈ গৈছিলে, মই গা পা ধুই আহি গ'লোঁ পাকঘৰত। আকৌ মই ৰুটিখিনি আগতীয়াকৈ বেলি থৈছিলোঁ, এতিয়া এইখিনি মই পুৰি লৈছোঁ। চব্জিও হৈ গ'ল বাৰু, মই এইখিনি ভিডিঅ' কৰা নহ'লেই। আমাৰ ৰুটি চাহ খোৱা হৈ গ'ল, হাজবেণ্ডো খাই বৈ ডিউটি গ'ল। এতিয়া মই ঘৰৰ কাম আছে কিছুমান, সেইবোৰ কৰি লওঁ। বিচনা ঠিক কৰিব আছে, বিচনাখন ঠিক কৰি লওঁ প্ৰথমে। এইফালে মই বেটিক খিচিৰি খুৱাব লৈছোঁ। সেইখিনি খিচিৰি খুৱাবৰ কাৰণে বিচনাত উঠাই ল'ব লাগে, নহ'লে বাহিৰত ওলালে গোটেই দৌৰি ফুৰে। এইটো চব মোৰ মেচিনৰ গুলি উলিয়াই কি কৰিছে। কি কৰিছা তুমি? কি কৰিছা? খতম। মই খুৱাই লওঁ, তাৰপৰা লগ পাই আছোঁ আপোনালোকে। বেটিক খুৱাই বোৱাই হৈ গ'ল, আমনি কৰি আছে। আজি মই বনাম পেপচিকামৰ পকৰি। তাৰ কাৰণে মই লৈছোঁ বেচন, আৰু ইয়াতে দিছোঁ নিমখ, হালধি আৰু জিৰা অকণমান। এইখিনি এতিয়া মই পানী দি লওঁ। এইখিনি মিক্স কৰা হৈ গ'ল। এতিয়া বনাম, মই কেৰাহীত তেল দি দিছোঁ। তেল দিয়া হৈ গ'ল। এতিয়া মই ইয়াতে কেইটামান চয়াবিন ফ্ৰাই কৰি ল'লোঁ, মানে তেলখিনি এনেকুৱা হৈ গ'ল। এতিয়া এই তেলখিনি যদি মই কেপচিকামখিনি এটা এটাকৈ দি দিওঁ, এটা মই ফালি লৈছোঁ। বেচন মিক্স কৰি দি দিছোঁ ইয়াত। পেপচিকামৰ পকৰি বনাই ৰেডি হৈ গ'ল এইখিনি। আৰু এইফালে মই বনাব লৈছোঁ ফুলকবি আলু চব্জি। তাৰ কাৰণে মই ফুলকবি আলুখিনি ফ্ৰাই কৰি লৈছোঁ। আগতীয়াকৈ বইল কৰিছিলোঁ অলপ, এতিয়া ফ্ৰাই কৰি লৈছোঁ। আৰু এইফালে পিঁয়াজ, জলকীয়া, আদা নহৰু পিচি থৈছোঁ মই। আৰু এইফালে চয়াবিন অকণমান ফ্ৰাই কৰি থৈছোঁ, যিহেতু বেটাক চয়াবিন নহ'লে খাব নিবিচাৰে, মই চয়াবিন দিম। সেইখিনি অলপ ফ্ৰাই কৰি লৈছোঁ, আৰু বিলাহী কাটিছোঁ। ফ্ৰাই কৰা হৈ গ'ল। এতিয়া ইয়াতে দিম মই কাটি থোৱা পিঁয়াজ, জলকীয়া এইখিনি দিয়া হৈ গ'ল। এইখিনি ভাজি ল'ম। আকৌ এইফালে মই মছলা ৰেডি কৰি থৈছিলোঁ, মছলাখিনি দি দিছোঁ মই পিঁয়াজখিনিতে। এতিয়া মছলাখিনি ভাজি লওঁ, আকৌ দিওঁ ফুলকবি আলু, বিলাহী। এইফালে মই মছলাখিনি ভাজি আছোঁ, গেছটো অলপ ল' ফ্লেমত কৰি। আৰু এইফালে কাৰেণ্টে গুচি গ'ল, চব্জিখিনি দিয়াই নহ'ল আৰু কাৰেণ্ট গুচি গ'ল। আমাৰ খাই বৈ আজৰি হ'ল, হাজবেণ্ডো আহিলে, খাই বৈ গ'ল বাৰু ডিউটি। মই বাচন বৰ্তন ধুই মেলি আজৰি হ'লোঁ। এতিয়া অলপ ৰেষ্ট লওঁ। আকৌ লগ পাম নতুন এটা ব্লগত। তেতিয়ালৈকে বাই বাই।